Hello friends, Assalamu alaikum aru namaskar. Apnalok সকলোকে frvlogs লৈ স্বাগতম জনাইছো আৰু আজি ভিডিওটো এতিয়া আৰম্ভ কৰিছো আৰু এতিয়া মই বনাব লৈছো কেক এটা আৰু কেকটো মই বনাব লৈছো আৰু ৰিহানে কৈ আছে কেকটো ডাঙৰকৈ কেকটো বনাব লাগে আৰু মই এনে কেকটো বনালে 6 ইঞ্চি মোল্ডত বনাও আৰু 6 ইঞ্চি মোল্ডত বনালে কেকটো অলপমান সৰু হয় আৰু আমাৰ ঘৰত যেহেতু লৰা ছোৱালী বেছি মানুহ বেছি সকলোকে অলপ দিব লাগে হে ৰিহানে কৈ আছে আজি ডাঙৰকৈ কেকটো বনাবা তো ভাবিলো মই কেকটো ডাঙৰকৈ বনাও আৰু মই এতিয়া মোল্ড ৰেডি কৰি ৰাখিছো ডাঙৰ 9 ইঞ্চি মোল্ডখন ৰেডি কৰি ৰাখিছো তেনেহলে মই কেকটো কেনেকুৱা বনাও আপোনালোকক দেখুৱাই থাকিম আপোনালোকে চাই থাককচোন আৰু এয়া ফ্ৰেন্ডছ কেকটো বনাবলৈ প্ৰথমতে মই 1 কাপ ময়দা লৈ লৈছো আৰু 1/4 কাপ কোকো পাউডাৰ লৈছো হাফ টিস্পুন বেকিং পাউডাৰ লৈছো আৰু তাতকে কম মই বেকিং সোডা লৈছো আৰু 1 চিকুটমান নিমখ দি দিছো নিমখখিনি দেখাবলৈ নহলে আৰু এইখিনি মই চালি আছো কিন্তু মোৰ চেকনিডাল সৰু হৈ গৈছে সেই কাৰণে মই এনেকুৱা চামুচেৰে এনেকৈ প্ৰথমতে অলপমান কৰি লৈছো আৰু কমি যোৱাৰ পিছতে মই এইখিনি চালি লৈছো আৰু এয়া মোৰ শুকান মিশ্ৰণখিনি চালি লোৱা হৈ গৈছে এতিয়া মই এইখিনি খুব ধুনিয়াকৈ ভালদৰে মিহলি কৰি লম ময়দা কোকো পাউডাৰ যি আছিলে সকলোখিনি একেলগে ভালদৰে মিক্স কৰি লোৱা হৈ গৈছে এয়া এটা সাইডত ৰাখি দিছো আৰু এতিয়া মই কণী লৈ লৈছো 4টা এতিয়া মই কণী কেইটা ভাঙি লম আৰু আজি মই কণীৰ কুহুমখিনি বেলেগকৈ ৰাখিছো আৰু বগা অংশখিনি বেলেগকৈ ৰাখিছো আৰু এনেকৈ মই আজি কেকটো বনাব লৈছো আৰু এয়া মই ইলেক্ট্ৰিক বিটাৰখন লৈ লৈছো এতিয়া এইখিনি মই অলপ সময় ফেটি লম এয়া দেখিছে নহয় বগা অংশখিনি খুব ধুনিয়াকৈ একদম ধুনিয়াকৈ ফেটি লৈছো আৰু ইয়াতে মই যোনটো কাপেৰে মই 1 কাপ ময়দা লৈছিলো সেইখন কাপেৰে 1 কাপ চেনি মই মিক্সিত গুৰি কৰি লৈছো চেনিখিনি বেছি মোটা আছিল হেবাবে মই গুৰি কৰি লৈছো আৰু 1 কাপ ৰিফাইন তেল দি দিছো আৰু তেলখিনিও মই অলপকৈ দি এয়া মই ডিমৰ অংশখিনি ফেটি লৈছো এতিয়া মোৰ চেনি কণী আৰু ৰিফাইন তেল গুটেইখিনি ভালদৰে ফেটি লোৱা হৈ গল আৰু এবাৰ মই কুহুমখিনিও দি দিছো কুহুমখিনি দিয়াৰ পিছতে ভালদৰে গুটেইখিনি একেলগতে আকৌ এবাৰ ফেটি লৈছো এয়া চাওক ফ্ৰেন্ডছ এইখিনি মিশ্ৰণ মোৰ হৈ গৈছে এতিয়া মই শুকান মিশ্ৰণখিনি লাহে-লাহেকৈ ইয়াতে মিহলাই দিম এয়া অলপকৈ শুকান মিশ্ৰণখিনি দি দিছো আৰু ভালদৰে এইখিনি মিশ্ৰণখিনি মিহলাই লম শুকান মিশ্ৰণখিনি দিয়াৰ পিছতে এয়া মোৰ বেটাৰখিনি অলপমান ডাট যেন লাগিলে মই ইয়াতে 4-5 চামুচমান গাখীৰ দি দিছো আৰু এয়া চাওক এতিয়া মোৰ বেটাৰখিনি সম্পূৰ্ণকৈ হৈ গৈছে আৰু এফালে মই কেক টিনটো ৰেডি কৰি ৰাখিছো এয়া মই কৈছিলো নহয় ডাঙৰকৈ বনাম আৰু 9 ইঞ্চিৰ কেক মল্ডখিনি মই ইয়াতে পেপাৰ লগাই তেল খানি ৰাখিছো আগতীয়াকৈ এতিয়া মই ওপৰৰ পৰা এইখিনি ঢালি দিছো এয়া মোৰ বেটাৰখিনি ঢালি লোৱা হৈ গল মই অলপমান টেপটেপাই দিছো আৰু গেছত মই 5 মিনিট আগতে কেৰাহীখন বহাই গৰম কৰি লৈছো আৰু ইয়াতে মই কেক মল্ডখন বহাই দিছো এতিয়া মই 25 পৰা 30 মিনিট সময় এইখিনি বেক হ'বলৈ দিম এয়া চাওক ফ্ৰেন্ডছ 25 মিনিট মান পিছতে মই উলিয়াই চাইছো আৰু এয়া মই কাঠি এখন সোমাই চাইছো আৰু কাঠিখন ধুনিয়াকৈ ক্লিন আহিছে কেকটো মোৰ হৈ গৈছে এয়া দেখিছে নহয় অলপো বেটাৰ লাগিও অহা নাই কেকটো হৈ গল গেছটো মই অফ কৰি দিছো আৰু অলপমান সময় ঠাণ্ডা হোৱাৰ পিছতে এয়া মই কেক টিনটো এতিয়া উঠাই আনিলো আৰু এয়া চাওক কেকটো হৈছে কেকটো বৰ বেছি এটা হাইটটো বেছি হোৱা নাই যেহেতু মই ডাঙৰ মোল্ডখনত বহাইছো এটো সৰু মোল্ডখনত বহালে হাইটটো বেছি হলে হয় ধুনিয়া হৈছে কিন্তু হাইটটো কম হৈছে এনে কেকটো খাবলৈ বহুতেই টেস্টি হৈছিল আৰু একদম সফট হৈছিল এয়া চাওক মই আপোনালোকক ভিতৰ ফালটো দেখুৱাই দিছো এয়া পেপাৰখিনি গুছাই দিছো
দেখিছে নহয় তলফালখিনি কিমান ধুনীয়া হৈছে কেকৰ বহলটো বেছি হোৱাৰ কাৰণে হাইটটো অলপমান কম হৈছে আৰু ইয়া চাওক কেনেকুৱা ওপৰফালখিনি হৈছে তৰিহানে অলপ ডাঙৰকে বনাব কৈছিল হেয়া মই ডাঙৰকৈয়ে বনাইছো তো মই অলপমান আপোনালোকক কাটিও দেখুৱাই দি আছো ভিতৰখিনি মোৰ চকলেট কেকটো কেনেকুৱা হৈছে এয়া চাওক একেবাৰে কোমল আৰু টেষ্টি হৈছে এয়া ভিতৰখিনি একদম সফট হৈছিলে তেনেহলে আজিলৈ আহিছো লগ পাম আন এটি নতুন ভিডিঅ'ৰ সৈতে ভিডিঅ'টো চাই ভাল লাগিলে লাইক এটা কৰি দিব আজি